অসমীয়া জাতিৰ ওপৰত যি জাতিধ্বংসী আইন কাখন আনি জাপি দি আজি ডিচেম্বৰ মাহৰ প্ৰথমৰ পৰা আজিলৈকে অবিৰতভাৱে যি আন্দোলন চলি আছে তাৰ আন্দোলনক অসমীয়া জাতিক নৎসাত কৰি পেলাই চৰকাৰখনে নিজেই তেওঁলোকে ৰাজকীয়ভাৱে শাসন কৰি পেলাই আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰিব বিচাৰিছে। তাৰ প্ৰতিবাদত আন্দোলন চলি আছে। আমি 24 ঘণ্টীয়া এতিয়া অৱস্থান ধৰ্মঘট আমি ৰাখিছোঁ। আমাৰ আজি দিনৰ 11 বজাৰ পৰা আমাৰ আৰম্ভ হৈছে এই ধৰ্মঘটৰ যোগেদি আমি অসমবাসী সকলো দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একেলগে আকৌ ৰাজপথলৈ ওলাই আহি আকৌ আন্দোলন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে অখিল গগৈকে প্ৰমুখ্য কৰি যিসকলক আমাৰ আন্দোলনকাৰী নেতা যিসকলক বন্দী কৰি কাৰাত বন্দী কৰি ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিব লাগে। লগতে অখিল গগৈ শাৰীৰিক অসুস্থ হোৱা স্বত্তেও তেওঁক কোনো সুচিকিৎসা নোহোৱাকৈ তেওঁক বন্দী কৰি ৰাখিছে। আমি তাৰ ওপৰত ধিক্কাৰ দিছোঁ, চৰকাৰখনক ধিক্কাৰ দিছোঁ। তেওঁলোকে এজন অসুস্থ ৰোগীক এইদৰে শাস্তি দিয়াৰ কাৰণে আমি তেওঁক অতি শীঘ্ৰে তেওঁক সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমি নহ'লে আমি ইয়াতকৈও আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। কা বাতিলৰ দাবীত আজি কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই 24 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু গতিকে আজি এই ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। এই কা বিৰোধী যি আন্দোলন যিদৰে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা যি ধৰণে আৰম্ভ হৈছিল সেইধৰণে আকৌ ৰাজপথলৈ সংগ্ৰামখন লৈ আহিবৰ কাৰণে আৰু ৰাইজক অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেতিয়াহে এই চৰকাৰখনক আমি বাধ্য কৰিব পাৰিম যে এই মঞ্চৰ পৰা যদি ৰাজপথলৈ এই সংগ্ৰামখন লৈ আহিব পৰা নাযায় তেতিয়াহ'লে এই চৰকাৰক গা নলৰে। যিহেতু এই বিজেপি চৰকাৰৰ আকুৰগোজ, গতিকে তেওঁলোককো আমি অসমীয়া মানুহে আকুৰগোজভাৱে এই সংগ্ৰাম দৃঢ় কৰি আমি কা বাতিল কৰিবৰ কাৰণে আমি বাধ্য কৰাব লাগিব। ইয়াৰ লগে লগে কা বিৰোধী যিসকল নেতা অখিল গগৈকে প্ৰমুখ্য কৰি ইতিমধ্যে কাৰাগাৰত বন্দী কৰি ৰাখিছে সকলো কাৰাবন্দীক বিনা চৰ্তে মুক্তি কৰি দিব লাগে। আৰু আজি কিছুদিন ধৰি অখিল গগৈ শাৰীৰিক অসুস্থতাৰ হেতু তেওঁক কাৰাগাৰতে ৰখা হৈছে। আজি কেইদিনমান আগত তেখেতক গুৱাহাটী GMCত ভৰ্তি কৰা হৈছিল, কিন্তু তেওঁক তাৰ পৰিৱৰ্তে তাৰ পৰা পুনৰ কাৰাগাৰলৈ তেওঁক নিক্ষেপ কৰা হ'ল আৰু বৰ্তমান কাৰাগাৰত অখিল গগৈ অসুস্থ অৱস্থাত আছে আমি জানিব পাৰিছোঁ। আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী তেওঁকো আমি দাবী জনাইছোঁ যে তেওঁৰ এটা দায়িত্ব আছে, তেওঁ মানৱতা ৰাখি অখিল গগৈক সুচিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। যদি ইয়াত কিবা ব্যতিক্ৰম হয় তেতিয়াহ'লে কিন্তু ইয়াৰ বাবে দায়ী সৰ্বানন্দ সোণোৱাল চৰকাৰ, বিজেপি চৰকাৰ দায়ী হ'ব আৰু অসমীয়া ৰাইজ তেতিয়া কিন্তু শান্ত হৈ বহি নাথাকিব। গতিকে আমি দাবী জনাইছোঁ কা বাতিল কৰক আৰু কোনো কাৰণত কা আমি অসমীয়া মানুহে মানি নলওঁ। আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ এই আন্দোলনক ৰাজপথলৈ লৈ আহি চৰকাৰ অচল কৰি দিয়ক, সকলো কাৰাবন্দীক বিনা চৰ্তে মুক্তি দিয়ক। এইকেইটা দাবী লৈ আমি পুনৰ সংগ্ৰাম আৰম্ভ কৰিছোঁ।